हेलो फ्रेंड एटू हल इको स्पोर्ट्स और यार गाड़ीटोर जी एसी तो हावा ब्लोअर यू पूरा हावा तो माने क्लियरलि अहा ना साउंड हो आसे ब्लक हो थकार दर लगी आसे तो कि आम चेक कर 10 नम्बर बल्टो आसे खुलबा लागब ये मैं इतना देखो खुलबा लागब पूरा मीटारत किमान देखि आसा मीटार लगाइसा 40 पाइप पूरा ठंडा हो আছে পাইপ ফুলে দেখাই এইগুলা খোলা দেখাও চাং মই সমাং Dola. Scooter করলে আনতে মোক এলএনকে স্কুটার করলে তো ইয়াতে এইখানে এলএনকে স্কুটার লাগবো একসাথে তো লাগা দাও না তোমার র থাক না ইয়ার ভিতৰত আছে ফিল্টারটো খুলিব লাগব ভাঙে দিলে না এটা খুলব লাগব অলপ নমস্কাৰ এইটো বহুত জাম আছে কাৰণ এইটো খোলা নাই গাড়ী নতুনৰ পৰা আজি প্ৰথম তো এই কাৰণে নতুন লক বহুত হেভি হৈ আছে পুৰা টাইট হৈ আছে নহলে একবাৰ খোলাৰ পিছত আৰু এনে খুলি যায় তো এইবিলাক খুলি আছো প্ৰথমে ফিল্টাৰটো চাই লম তাৰপিছত কি আছে চেক কৰি যাম এলএনকে স্কুটাৰ T20L এলএনকে স্কুটাৰ লাগব খুলাতে এটা স্টারিংৰ তলত থাকে তো স্টারিংৰ তল পিনে लेफ्ट साइड पीछे दिखाना पड़ना है फिल्टर गुले नहीं दिखाना है हां जार बस Palas লাগবো পুরা প্লাস ও মাই গড এটা কভার ইয়াতে সাইডে স্ক্রু থাকে চাৰিটা খুলি ললোঁ যিসকল মোৰ চেনেল নতুন চাই আছে সেইসকল প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভাল ভাল ভিডিঅ' চাই থাকিব পাৰিব এইটো হ'ল ফিল্টাৰ এইটো কুলিং কলৰ লগত লাগি থাকে আৰু এইটো পুৰা জাম হৈ গৈছে দেখা পাই আছে পুৰা কালাকিটিৰে জাম হৈ গৈছে এইটোৰ কাৰণে হাৱাটো পুৰা ক্লিয়াৰভাৱে নাহে ক্লিয়ার হাওয়া নাহিলে ঠান্ডাটো কম হয় তো এইটো নতুন লগাব লাগিব তো এইটো নতুন লগাম ইয়াত লিখা থাকে আপ আৰু ডাউন আপ টু আপত দিব লাগে ডাউন টু ডাউনত দিব লাগে তেতিয়া হাৱাটো মানে পুৰা ক্লিয়াৰলি আহে তো এইটো লগাই চেক কৰি চাম তো এইটো লগোৱাত ভালকৈ লগাব লাগে সিধা কৰি কাৰণ বেন হৈ থাকিলে হাৱাটো ক্লিয়াৰ নাহিব আৰু কিবা কিবি লাগি থাকিলে খুলি দিব লাগে সিধা কৰি লগাব মানে তো ইয়াতে এই ঠেঙৰ ফালে যেটো হাৱা আহি আছে এই কভাৰটো লাগি আছে তো সেইটো খুলি দিব লাগিব এটা স্ক্ৰু আছে স্ক্ৰুটো খুলি চাব লাগিব তো এইটো স্ক্ৰু প্লাষ্টিকত লাগি আছে প্লাস দিও খোলা যায় তো এইটো প্ৰথমে খুলি লম খুলি লৈ ভালকে সোমাই দিম
এইটোৱে হ'ল স্ক্ৰুপটো 8 নম্বৰ আছে 8 নম্বৰটি। তো কুলিং কইলটো এবাৰ চাই লওঁ কেনেকৈ আছে। চিকচিকা আছে কুলিং কইলটা। খোলাতকৈ লাগোৱাই কষ্টৰে বাপু। খোলাটোতো খুলি গ'ল, লগোৱাত অলপ সময় লাগিব। তো এইটো বেণ্ড কৰি লগোৱাটো বেয়া, পূৰা চিধা কৰি লাগিব লাগে, সেইকাৰণে কষ্ট। আৰু জেগাটো ইমান নাই গেপটো, তো তেৰাবেৰা লগাই তাৰ ভিতৰত চিধা কৰি ল'ব লাগিব যেন ইজিলি হিলাহিলি হয় তাতে। এতিয়া গম পোৱা যাব কেনেকুৱা হৈছে। এইটো সোমাই গ'ল, এইটো ইজি সোমাই গ'ল, চিধা হৈ লাগিছে। তো এনেকৈ লগাব লাগিব ফিল্টাৰ। আৰু যদি ফিল্টাৰটো পোৱা নাযায় তেনেহ'লে হাৱা দি চাফা কৰি ল'ব পাৰে। চাফা কৰি লগালেও ঠাণ্ডা বাঢ়িব। খাতাৰনাক জেগাত দিছে দেই, পূৰা বেণ্ড হ'ব লাগে। বেছিভাগ গাড়ী লেফ্ট ছাইডত থাকে, টুল বক্স খোলাৰ লগে লগে পাই যায়, বহুত ইজি। তো কিছুমান এনেকুৱা 2-3টা গাড়ী আছে, সেইবিলাক বহুত কষ্ট হয়, যেনে ইকো-স্পৰ্টছৰ বহুত কষ্ট হয়। ডাষ্টাৰ ৰাইট ছাইডত থকা ফিল্টাৰ আছে কেইটামান, বহুত কষ্ট হয়। তো ফিল্টাৰটো লগাই দিলোঁ আৰু স্ক্ৰুপটো লগাই দিলোঁ, এইটো যিটো খোলা হৈছিল 8 নম্বৰটো। তো ষ্টাৰ্ট কৰি চেক কৰিম। তো এইটো হাইত আছে, এইটো ল' কৰি দিম। ল'ত ঠাণ্ডাটো বেছি হয়, কিছুমান 20টো ৰাখে, তো এইটো ল'ত হ'লে বেছি ঠাণ্ডা। তো ল'ত দিছোঁ, বহুত ঠাণ্ডা আহি আছে, তামাম ঠাণ্ডা। আৰু এইটো অন কৰি ৰাখিব লাগে। তো এনেকৈ এইটো প্ৰব্লেম আছিল, ঠাণ্ডা বহুত আহি গৈছে। তো ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰি দিব, থেংক ইউ।